এইজোপা শেৱালি ফুলৰ গছ। ইয়াৰে কেইটামান পাত আমি পকৰি বনাবৰ কাৰণে ল'ম। এইজোপা নৰসিংহৰ গছ। মিছা মাছৰ মূৰবিলাক আমি লগতে মিছা মাছো আছে, এইখিনি আমি অকণমানি তেলত ভাজি ল'ম যাতে পানীবোৰ শুকাই যায় আৰু আমি ভালদৰে পিচিব পাৰোঁ। নহৰু আৰু জলকীয়াখিনিও আমি অকণমানি ড্ৰাই কৰি ল'ম যাতে পটাত ভালদৰে পিচিব পাৰোঁ।
এইখিনি দেখাব। আলুখিনি ভালদৰে পিটিকি ল'ম। পিঁয়াজ দিছোঁ, বেচন দিছোঁ, অলপমান কালো জিৰা দিছোঁ, নিমখ দিছোঁ, চফ দিছোঁ কেইটামান, বৰমা ধনিয়াৰ পাত কেইটামান সৰু সৰুকৈ কাটি দিম। অকণমান চুজি দিছোঁ, এটা কণী দিম, অকণমান হালধিৰ গুড়ি দিছোঁ, ধনিয়া গুড়ি অকণমানি, জিৰাৰ গুড়ি অকণমান, জালুকৰ গুড়ি অকণমান, জলকীয়াৰ গুড়ি অকণমান, অলপমান কচুৰি মেথি দিছোঁ, কেইটামান নৰসিংহৰ পাত, এতিয়া আমি এইখিনি ভালদৰে সানি ল'ম। তাৰপিছত 10-15 মিনিট ৰাখি দিম আমি ৰেষ্ট হ'বলৈ, যাতে মছলাখিনি ধুনীয়াকৈ মিলি যায়। বেচন দিছোঁ অকণমানি, চুজি দিছোঁ অকণমান, নিমখ, জলকীয়া গুড়ি, হালধিৰ গুড়ি, জালুকৰ গুড়ি, কচুৰি মেথি, আদা নহৰু জলকীয়াৰ পেষ্ট, এটা কণী দিছোঁ,
অকণমান আমচুৰ পাউডাৰ দিছোঁ। অকণমান চাট মছলা দিম। গোটেইখিনি ভালদৰে মিলাই 10 মিনিট আমি ৰাখি থ'ম। তাৰপিছত আমি পকৰি বনাম। শেৱালি ফুলৰ গছৰ পাতবিলাক আমি এতিয়া বেচনেৰে ফ্ৰাই কৰিম। এইটো খালে চুগাৰ পেচেণ্টৰ কাৰণেও ভাল আৰু সকলোৱে খাব পাৰে, সৰু ডাঙৰ সকলোৱে খাব পাৰে।
এতিয়া আমি মিছা মাছৰ পকৰি বনাম।